दिनै बे हाबाफारियाव नोंथांमोना बयबो बाहागो लानानै जाफुंसार होफैनायनि थाखाय आं बयनिसिमबो गोसो गोरबोनिफ्राय साबायखरखौ बावबाय। এই সময়ত মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ কি আমাৰ গোটেই অসমত ভাৰতবৰ্ষ আৰু বিশ্বৰ লগতে গোটেই অসমত কৰোনা ভাইৰাছৰ যেটো আক্ৰান্ত এটো হৈছে আৰু ইয়াত বহুতে মানুহ জীৱন দিব লগা হৈছে। এই কাৰণে যেহেতু এতিয়াও কৰোনা ভাইৰাছ চলি আছে আপোনালোকে সবে সাৱধানে থাকিব। আপোনালোকৰ কাম কাজ বজাৰ সমাৰ এইবিলাকত যাওঁতে অলপ সাৱধানে চলিব আৰু যেতিয়াই জ্বৰ হয় তেতিয়া তাৎক্ষণিকভাৱে ৰখি থাকিব নালাগে। ডক্টৰৰ পৰামৰ্শ ল'ব, ঔষধ খাব যাহাতে সোনকালে ৰিকভাৰ কৰিব পাৰে, ভাল হ'ব পাৰে। এইটো মই অনুৰোধ কৰিছোঁ। बयबो एसे लोमजानाय साजानाय जायोब्ला थाबैनो डाक्टारनि खाथियाव थांनांगो आरो मुलि जानांगो। माने बे कोरोना भाइरासआ सोलिगासिनो दङ आरो गुबुन गुबुन बेराम थादेरनाय मानसिफोरनि थाखाय बियो एसे गिथावना जायो। जाय मानसिया जेबो बेराम गैया बिनि थाखाय बियो लोमजानाय बायदिल', नाथाय गुबुन गुबुन बेराम थादेरनाय मानसिफोरनि थाखाय बियो एसे गिथावना जायो। ओंखायनो नोंथांमोना जाहाथे थाबैनो बेबस्थाखौ लायो। तो এই সময়ত মই এইটোকে ক'ব বিচাৰিছোঁ আমাৰ যেটো উপরোক্ত বক্তা তেখেতে আপোনালোকৰ আগত কিছুমান প্ৰয়োজন কথা কৈ গ'ল আৰু এতিয়া মই ক'ব বিচাৰিছোঁ কি মই এই অঞ্চলৰ মানুহ হিচাপে এই খন্তলা মাৰাইগাঁও এই অঞ্চলবিলাক যেটো আছে আমাৰ ঝাৰকনা সেই অঞ্চলবিলাক তাহানিৰ প্ৰায় খুব মানে ভাল এটা অঞ্চল আছিলে। মানুহবিলাকে ম্যাক্সিমাম কৃষিজীৱী হয়, খেতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই অঞ্চলত বহু যুগে যুগে ধৰি আজি শান্তি সম্প্ৰীতিৰে সবে একেলগে বসবাস কৰি আছে আৰু আজিও আছে। কিন্তু সমস্যাটো হৈছে কি স্বাধীনতাৰ ৭৪ বছৰ পিছত এই অঞ্চলৰ ৰাস্তা ঘাট, স্কুল কলেজ, দলং সব মানে আজিও সম্পূৰ্ণভাৱে হৈ উঠা নাই। আমাৰ ওচৰতে বৰলীয়া নদী আছে। এই বৰলীয়া নদীৰ যেটো গৰাখহনীয়া সেইটো আজিলৈকে ৰোধ কৰিব পৰা নাই আৰু ইয়াৰ লগতে আজি আমাৰ গৈবাৰী সমষ্টিৰ যেটো দক্ষিণ পূব অঞ্চল আছে সেই অঞ্চলৰ প্ৰত্যেকটো অঞ্চলৰে ৰাস্তা ঘাট ভাল নহয় আৰু এটো অতি দুৰ্ভাগ্যজনক কথা। তো ৰাস্তা ঘাট যেতিয়া ভাল নহয় তেতিয়া মানুহৰ উন্নয়নটো সদায় স্তব্ধ হয়, কাৰণ আমাৰ কমিউনিকেশ্যনটো যেতিয়া ভাল হয় তেতিয়াহে উন্নয়নটো মানে সঠিকভাৱে চলে। তো সেই কাৰণে আমাৰ আব্দুল কালাম যেটো আছিলে, আমাৰ এই আব্দুল কালাম ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, তেখেতে এটা প্ৰজেক্ট বনাইছিলে। এইটো হৈছে পুৰা বুলি কয়। পুৰাটো ইংলিছত কয় PURA, তাৰ মানে এইটো ইংৰাজীতে কৈছে প্ৰভিজন অফ আৰবান এমিনিটিজ ইন ৰুৰেল এৰিয়া। তাৰ মানে আমাৰ ভাৰতবৰ্ষৰ যেটো জান প্ৰাণ বুলি কয় যেটো জীৱন সেইটো গাঁৱত আছে, টাউনত নহয়, চহৰত নহয়। আমাৰ চহৰবিলাক বহুত পুৰণা নহয়। আজি লণ্ডন আমেৰিকাবিলাকত চহৰবিলাক ইহঁতৰ শ বছৰ পুৰণা, কিন্তু আমাৰ চহৰবিলাক ইমান পুৰণা নহয়। আমাৰ ভাষা সংস্কৃতি জাতীয় মানে যেটো স্বাভিমান অস্তিত্ব এই সব আজি গাঁৱতে দেখিবলৈ পায়, টাউনত নহয়। টাউনত থকা মানুহবিলাক খুব আৰ্টিফিচিয়েল হয়। তেখেতসকলৰ যেটো কথা কোৱাটো মানে আধা ইংলিছ আধা অসমীয়া, মানে আধা বড়ো আধা হিন্দী এনেকা হ'ব টাউনত থাকিলে। কিন্তু গাঁৱত থকা মানুহবিলাক যেতিয়া বড়ো ভাষা কয় পিওর বড়ো ভাষাতে ক'ব, অসমীয়া কয় পিওর মানে আমাৰ কথিত ভাষাতে ক'ব। আৰু চিন্তাধাৰাবিলাক মানে কি হৈছে গাঁৱৰ মানুহবিলাকৰ এতিয়াও খুব পবিত্ৰ হয়, পিওর হয়। মানে আজি গাঁৱৰ মানুহবিলাক আসল যেটো মানৱ ধৰ্ম, আমি পৃথিৱীত তিনিটা জীৱ সামাজিক জীৱ আছে। প্ৰথম হ'ল মানুহ, সেকেন্ডৰ হ'ল আমাৰ যেটো মৌ বুলি কয়, আমি মিঠা মিঠা মৌ খাওঁ যে, এটোও সামাজিক জীৱ হয়। আৰু এটা আছে পিপৰা, মাছৰুম। এই তিনিটা মানে সামাজিক জীৱ। ইহঁতে এজনে আনটোক এৰি পেলাই থাকিব নোৱাৰে। পিপৰা এটা যদি গৈ থাকে আপুনি চাই থাকিলে দেখা পাব কিবা খাদ্য বস্তু পালে ইহঁতে টানি টানি লৈ যায় একেলগে মিলি। মানে কিন্তু কুকুৰে এনেকুৱা নকৰে, একেলগে লৈ নাযায়। যোনে কামুৰিব পাৰে সি লৈ দাউৰে মানে কুকুৰে। এতিয়া এই কাৰণে কুকুৰ সামাজিক জীৱ নহয়, পিপৰাহে সামাজিক জীৱ, কাৰণ ইহঁতে মানি আছে ইহঁতৰ মাজত। আৰু এই মৌ হনি যেটো আমাৰ মিঠা মিঠা আমি ৰস খাওঁ, এই মৌটোও সামাজিক জীৱ হয়। ইহঁতৰ পৰিয়ালত ডক্টৰ আছে, নাৰ্ছ আছে, ডিউটি দিয়া গাৰ্ড আছে, ৰাণী আছে, সব আছে ইহঁতৰ পৰিয়ালত। আৰু ইহঁতে সদায় ভাগাই পাতাই খায়
সব বস্তুকে ইহঁতে কালেক্ট কৰে, কষ্ট কৰে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে সব মানে মৌবিলাকে উৰি যায়, কি আমাৰ কি আনিব লাগে, ৰস আনিব লাগে। আৰু ৰসবিলাক ইহঁতে জমা কৰি থয়। আৰু ইহঁতৰ পুৰুষবিলাক যিটো আছে, মেলবিলাক, ইহঁতৰ ডিউটি দিয়ে, ওচৰত কোনোবা আহিছে নেকি আমাৰ বাঁহটো ভাঙিবৰ কাৰণে। যদি কোনোবা আহে তাক ইহঁতে মানে ডাকি দিব, এইটো মানে কামুৰি দিব। তো এইটো কামটো কৰে। আৰু কোনোবা যদি বেমাৰ আজাৰ হয় তাৎক্ষণিকভাৱে বাহাত নাৰ্ছবিলাকে লৈ যায় আৰু তাক ট্ৰিটমেণ্ট কৰে নাৰ্ছবিলাকে। ইহঁতৰ সব আছে। পিঁপৰাবিলাকৰো এনেকুৱা। এতিয়া মানুহো সামাজিক জীৱ হয়। কিন্তু আজি কি হৈছে, মানুহবিলাকে এজনে আনজনৰ তেজ খুহি খায়, এজনে আনজনৰ পেটৰ ভাতমুঠি কাঢ়ি খায়, এজনে আনজনৰ কাৰণে আহা ঘৰ নহ'লে মানুহ থাকিব নোৱাৰে। ঘৰ আৰু ৰ'দ বৰষুণৰ কাৰণে আমাক ঘৰ লাগে, কিন্তু এজনে আনজনৰ কাৰণে আহা ঘৰটো কোনোবা পইচাটো কাঢ়ি লৈ খায়। এইটো হ'ল মানৱ জীৱনৰ বৰ্তমানৰ যিটো চৰিত্ৰ, দানী যি কেৰেক্টাৰ। তো এই কাৰণে আজি এই যে সামাজিক জীৱ বুলি মই কৈছোঁ, এই সামাজিক যি কেৰেক্টাৰ এইটো গাঁৱতহে পাবলৈ মানে আজিকালিও গাঁৱত আছে। গাঁৱত এজন মানুহ ঢুকাইছে, চবে 1 কিলো চাউল তুলি পেলাই শ্ৰাদ্ধ পাতিছে। আমাৰ সব গাঁৱতে আছে, বড়ো গাঁওবিলাকতো চবতো আছে। বিয়া এটা হৈছে, কোনোবা যদি বিয়া পাতিব নোৱাৰে, দেখিলে যে সি বিয়াটো পাতিব নোৱাৰে, চবে অলপ চলপ চাউল দালি দি পেলাই বিয়াটো পাতি দিয়ে। তো এইটো এতিয়া গাঁৱত আছে। কোনোবা বেমাৰ হৈছে, চবে খবৰ ল'বলৈ যায়। কিন্তু টাউনবিলাকত কি হৈছে, ৱালৰ ইফালে বেলেগ ফেমিলি এইটো নাচায়। আৰু আলহী আহিলে ইহঁতে ভয় কৰে, এই আলহী আহিব, বহুত খুৱাব লাগিব। আমাৰ গাঁৱত আলহী আহিলে বহুত ভাল পায়। আমাৰ আজি আলহী আহিছে, চবে খবৰ ল'ব আহিব, তোমালোকৰ আলহী আহিছে, বাইদেউ আহিছে, ভিনদেউ আহিছে, জেঠা আহিছে, বহুত ভাল লাগে। তো এতিয়া এইকাৰণে কৈছে পণ্ডিতবিলাকে কি আমাৰ ভাৰতৰ যিটো জীৱন, অসমৰ যিটো জীৱন, BTRৰ যিটো জীৱন, সেইটো গাঁৱতহে আছে। আৰু সেইকাৰণে গাঁৱত কি কৰিব দিছে, প্ৰভিজন অফ আৰ্বান এমিনিটিজ। চিটিবিলাকত, টাউনবিলাকত কি আছে, ইলেক্ট্ৰিক কাৰেণ্ট আছে, হস্পিটেল আছে, বহুত স্কুল আছে, ৰাস্তা ঘাট টাউনত ভাল বনায়। আজি তামোলপুৰত এই মেইন ৰোডত উঠিলে এইখিনি ৰাস্তা ভাল, আৰু গাঁৱত সোমালে আৰু ৰাস্তাই নাই। তো সেইকাৰণে আমি কি বিচাৰিছোঁ, আব্দুল কালামে কি কৈছিলে, এই সুবিধাখিনি গাঁৱত দিব লাগে। গাঁৱত কি লাগে, প্ৰথম হ'ল ৰাস্তা ঠিক থাকিব লাগে, কাৰেণ্ট লাগে, স্কুল ঠিক থাকিব লাগিব, আমাৰ LP স্কুল, ME স্কুল, হাই স্কুল, আৰু হস্পিটেল লাগিব আমাক, যে তাৎক্ষণিকভাৱে বেমাৰ হ'লে 5 মিনিটৰ পৰা 10 মিনিটৰ তাহাঁতে ডক্টৰ আমি বিচাৰি পাওঁ। তেতিয়া মানে কি হ'ল, মানুহৰ জীৱনটো ছেভ হয়। আৰু আমাক কি লাগে, সংস্থাপন লাগে, কিবা এটা কৰি খাবৰ কাৰণে। তো তেতিয়াহে আমাৰ কি হ'ব, আমাৰ জীৱনটো সুন্দৰ হ'ব। মোক TV চেনেলৰ মানুহবিলাক সুধিছে কি আপুনি প্ৰথম 5টা কথা কওক, নিৰ্বাচনত জিকিলে আপুনি কি কৰিব, প্ৰথম 5টা কথা কওক। মই কৈছোঁ মোৰ যিখন ঘৰ আছে, এই ঘৰটো প্ৰথমতে মই জংঘল চাফা কৰিম। তাৰপিছত এইটো মানে কি আছে, ঘৰত ফুল চুল মই ৰুই দিম। আৰু তাৰপিছত কি আছে, মোৰ মানে কি পাকঘৰত চাউল আছে না নাই মই এইটো চাম। যদি চাউল নাই, চাউল আনিব লাগিব। আৰু ইয়াৰ লগতে ঘৰত যদি কাজিয়া পেচাল হৈ আছে, এইটো ঠিক কৰিব লাগিব। আৰু থাৰ্ডৰ হ'ব, আমাৰ ঘৰখন চলিবৰ কাৰণে, বেমাৰ আজাৰ দুখ দুৰ্যোগত চলিবৰ কাৰণে আমাক অলপ পইচা লাগে। এই পইচা উপাৰ্জন কৰাৰ ৰাস্তা এটা সংস্থাপন ওলাব লাগিব। ইয়াতকৈ আৰু ডাঙৰ কাম কৰিবলৈ ৰাজনীতি অহা নাই মই। যদি ডাঙৰ কাম কৰিব লাগে, ৰাজনীতি নকৰিলেও হয়, বৈজ্ঞানিক হ'ব গ'লো হয়, অফিচাৰ হ'ব গ'লো হয়। এতিয়া এই সৰু কাম, কিন্তু মানৱ জাতিটো এইখিনি কাম নোহোৱাৰ কাৰণে আজি এজন দুখীয়া মানুহ বহুত কষ্ট পাই আছে। গতিকে ৰাজনীতি কৰি পেলাই মানুহ আজিকালি ভাল নাপায়। ভোট দিবলৈ ক'লে খং উঠে, কাক ভোট দিম আৰু আমি, ইমান দিন ভোট দি আহিলোঁ, এতিয়া MLAক দিছোঁ, MPক দিছোঁ, MCLAক দিছোঁ, সদায় ভোটে দি আহিছোঁ আমি। কিন্তু ভোট দিয়াৰ বিনিময়ত আমি কি পাইছোঁ, এইটো আমাৰ প্ৰশ্ন হৈছে। এনেই আমাৰ দেশৰ আমি নাগৰিক হিচাপে ভোট দিয়াটো আমাৰ অধিকাৰ, কিন্তু ভোট দিয়াৰ বিনিময়ত আমাৰ দেশ এখন আছে, চৰকাৰ এখন আছে, চৰকাৰৰ টকা পইচা আছে, আঁচনি আছে, ইয়াৰ পিছত মই দেশৰ নাগৰিক হৈ, গৰীব মানুহ হৈ পেলাই মই যি একো পোৱা নাই, এই কথাটো আমাক বহুত কি কৰে, আমনি কৰে বা আমাক প্ৰশ্ন কৰে। তো এইকাৰণে আজি মানুহে কৈছে কি আমি আৰু ইলেকশ্যন ভোট দিবলৈ ভাল নাপাওঁ। কোনোবা যায় ৰাজা মন্ত্ৰী হ'ব, লংকাত গ'লে চবে ৰাৱণ হয়, আমি আৰু কিমান ৰাৱণ সৃষ্টি কৰিম, এই কথাবিলাক চবে উপলব্ধি কৰে। তো সেইকাৰণে আজি মানে কি হৈছে, আমাৰ চবৰো এটা দায়িত্ব আহিছে
কি এটা সুস্থ সমাজ গঢ়িব লাগিলে আমি ৰাজনৈতিক পৰিৱৰ্তনটো আনিব লাগিব যিবিলাক মানুহে ৰাইজৰ কাৰণে কথা চিন্তা কৰিব নোৱাৰে গৰীব মানুহৰ খেতিয়কৰ কাৰণে চিন্তা কৰিব নোৱাৰে এই মানুহবিলাক যদি বহুত দিন ৰাজনীতি কৰি থাকে তেতিয়া আমাৰ ৰাইজৰে ক্ষতি হ'ব আৰু যদি কোনোবা ৰাইজৰ চিন্তা কৰিব পৰা ব্যক্তি যদি আহি পেলাই এই চৰকাৰখন চলাব পাৰে তেতিয়া ৰাইজৰ ভাল হ'ব আজি আপোনালোকে জানে আকবৰ এটা ৰজা আছিলে সেই মানে মোগলৰ দিনত আকবৰ বুলি ৰজা আছিলে সেই আকবৰ ৰজাটোক বহুত মানে নিজৰ প্ৰজাবিলাক ভাল পাইছিলে কাৰণ কিয় আকবৰ ৰজাই কি কৰিছিলে সেই সময়ত মানুহৰ ঘৰ বহুত দূৰে দূৰে আছিলে আজিৰ নিচিনা ভাৰতৰ 100 কোটি মানুহ নাছিলে সেই সময়ত ভাৰতত বহুত কম মানুহ আছিলে 10-12 কোটি মানুহ আছিলে বেলেগ ৰাজ্য আছিলে সবৰ নিজৰ নিজৰ দেশ আছিলে সেই সময়ত ৰাজাবিলাকে মানুহবিলাকক যেনেকৈ সেৱা কৰিব লাগে খেলা কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু ইয়াৰ মাজত আমাৰ নিচিনা এতিয়া আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নিচিনা এজন দুজন স্বেচ্ছাচাৰীও আছিলে মদ ভাং খোৱা মাৰামাৰি কৰা তেনেকুৱা ব্যক্তিও আছিলে এই সময়ত কিন্তু বহুত ভালো আছিলে তো আকবৰ ৰজাই কি কৰিছিলে এই পথচাৰীবিলাক যে আছে ধৰি লওক আমাৰ ইয়াৰ পৰা খন্তলাৰ পৰা তামুলপুৰ যাব লাগে সেই সময়ত গাড়ী ঘোঁৰা একো নাই খোজকাঢ়ি যাব লাগে তো মানুহবিলাক ৰাস্তা দি গৈ 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 কোনোবা নদীৰ পানী খায় কোনোবা বিলৰ পানী খায় কিন্তু আকবৰ ৰজাই কি কৰিছিলে পানী খোৱাৰ ব্যৱস্থা কৰি দিছিলে ৰাস্তাত মানুহবিলাক গৈ 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 কেতিয়াবা 2-3 দিনলৈকে খোজকাঢ়ি যাব লাগে সেই মানুহবিলাক খাবলৈ একো নাপায় জানো যে মানে ওবলা কি কৰিছিলে আকবৰ ৰজাই তাতে ফল ৰুই দিছিলে কি পাটচাৰী যিটো মানুহ যিটো আছে এইটো ক'ৰবাত ৰেষ্ট ল'ব জিৰণি ল'ব আৰু ফল খাই পেলাই সি আকৌ যাব পাৰিব এই সুবিধাবিলাক কৰি দিছিলে আৰু এতিয়া আমাৰ ভাৰত চৰকাৰে এইখিনি সুবিধা আঁচনিবিলাক আমাক কৰি দিছে কি কোনোবা কাৰোবাৰ ঘৰ নাই তাক আইঅ'আৰ ঘৰ দিব লাগে কাৰোবাৰ জব কাৰ্ড নাই জব কাৰ্ড দিব লাগে কাৰোবাৰ ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড দিব লাগে বৃদ্ধসকলক নাচাই মানে কি উপায় নোহোৱা হৈ যায় এতিয়া গৰীব মানুহ গৰীব ল'ৰা মানে ৰিক্সা চলাই পৰিয়াল পুহি আছে নিজেও বিয়া বাৰু কৰিলে 4টা ফেমিলি হ'ল 4জন ল'ৰা ছোৱালী 3জন ল'ৰা ছোৱালী হ'ল নিজকো লৈ পেলাই 5টা ফেমিলি হ'ল এই 5টা ফেমিলি ৰিক্সা চলাই খাই আছে ইফালে নিজৰ মা দেউতাক চাবলৈ নোৱাৰে বয়স হোৱাৰ লগে লগে সদায় ঔষধ লাগে এই লাগে তো কি কৰিছে মাক দেউতাক সাইড কৰি থৈছে আৰু হিটোৰ কাৰণে ভাৰত চৰকাৰে কৈছে সকলোকে বৃদ্ধ পেঞ্চন দিব লাগিব কাৰণ সেই সকলক আজি মানুহক মানুহৰ সন্মানটো দিব লাগিব এটলিষ্ট 700 টকা 1000 টকা পালেও মাহৰ কাৰণে অলপ নিজৰ খৰচা পাতিবিলাক ওলাই যায় কিন্তু সেই বৃদ্ধ পেঞ্চনৰ পইচাও নিদিলে আমাৰ যিবিলাক বিধৱা হৈছে তেখেতসকলৰ কাৰণে আঁচনি আছে যিসকলৰ বিয়া বাৰু হোৱা নাই বয়স হৈছে তেখেতসকলৰ কাৰণে আঁচনি আছে সকলো মানুহৰ কাৰণে আঁচনি আছে যিসকলে আজি এই আগতে বিকলাংগ বুলি কৈছিলে আজি বিশেষভাৱে সক্ষম বুলি কয় এই মানুহবিলাকৰ কাৰণে বহুত আঁচনি আছে কিন্তু কোনো এটা আঁচনি সঠিকভাৱে ৰূপায়ণ নহল আৰু সেই আঁচনিবিলাক ৰূপায়ণ নোহোৱাৰ কাৰণে আজি দুখীয়া হৈ আছে মহাজন হৈ আছে তো সেই কাৰণে আজি UPPL দল হিচাপে মই এই পাৰ্টিত যোগদান কৰিছোঁ মই ডাঙৰ পাৰ্টিটো যোগদান কৰিব পাৰিলোহেঁতেন বহুত মানুহে মাতি আছিলে কি ইয়াৰ দলত যোগদান কৰক এইটো দলত যোগদান কৰক কিন্তু মই দলত যোগদান কৰি কি কৰিম কাৰণ মই নিজৰ কথা চিন্তা কৰা নাই নিজৰ কথা চিন্তা কৰিলে ভাল এটা চাকৰি কৰি থাকিব পাৰিলে হয় যোৱা 20 বছৰ এইটো গাঁও হিটো গাঁও এইটো সমাজ ঘূৰি চাই যিটো দেখিলোঁ আমাৰ কাম কৰিব লগা আছে এই গাঁৱতহে এই অঞ্চলতহে আৰু ইয়াৰ কাৰণে UPPL দলটো যেহেতু এটা আঞ্চলিকতাবাদী দল এই কাৰণে UPPL দলত যোগদান কৰিছোঁ আৰু আজি প্ৰধান 4টামান কাম হাতত লৈছোঁ প্ৰথম কথা হ'ল আমাৰ সমন্বয় কৰিব লাগিব জাতি জনগোষ্ঠী আজি খন্তলাত বড়ো আছে অসমীয়া আছে মাৰাইগাঁৱত বা এই জাৰগাঁও এই অঞ্চলত যিবিলাক আমাৰ জনগোষ্ঠী আছে ইয়াত যদি বড়ো আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত যদি ভেদাভেদ সৃষ্টি হয় ইয়াত সদায় অশান্তি হ'ব আজি ৰাস্তা এটা আহিছে ইয়াত যদি বড়ো গাঁৱত বনাই অসমীয়া গাঁৱত নবনাই সেইটো কেনেকৈ হ'ব সুবিধা এটা আহিছে 10টা ঘৰ আহিছে ইয়াত যদি সব 10টা ঘৰ বড়োই লৈ অসমীয়াই নাপায় এইটো কেনেকৈ হ'ব কালি যদি অসমীয়াই চৰকাৰ চলাই আকৌ কৰিব অসমীয়াই লৈ ল'ব ঘৰখিনি বড়োই নাপাব তেনেহ'লে আমাৰ সমমৰ্যাদা উন্নয়ন ক'ত হ'ব তো সেই কাৰণে আজি প্ৰথম কামটো হ'ল আমি একতাটো আনিব লাগিব একতা কাৰণ আমি সবে মানুহ হোৱাৰ পিছতহে আমি বড়ো অসমীয়া বাথৌ ব্ৰহ্ম শংকৰী এই মানে বৈষ্ণৱী এইবিলাক পিছতহে সেইকাৰণে প্ৰথম সমন্বয় গঢ়াৰ কামটো আমি কৰিব লাগিব আৰু UPPLত এতিয়া সমন্বয়টো আহি গৈছে ইয়াৰ আগত আমাৰ দলত মানুহ নাছিলে
বিভিন্ন জনগোষ্ঠীৰ নেতা নাছিলে আজি আমাৰ দলত মাইনৰিটিৰ পৰা আছে বঙালীৰ পৰা আছে অসমীয়াৰ আছে সব জনগোষ্ঠীৰ নেতা আমাৰ তাত অলৰেডি জইন কৰিছে আৰু নেতৃত্ব দিছে এই কাৰণে প্ৰথম সমন্বয়ৰ কাম কৰা হ'ল দ্বিতীয়টো আমাৰ নিৰাপত্তা উগ্ৰপন্থী সমস্যাৰ কাৰণে আপোনালোকেও বহুত কষ্ট পালে এটা সময়ত BLT আছিল তাৰ পিছত NDB আহিছে যদিও কাকো মাৰপিট কৰা নাই এটা মানসিক এটা ভয় সদায় আছে কি ইয়াত বন্দুক লোৱা মানুহ আছে এই বেয়া মানে কি কয় আমাক মাৰিব পিটিব কিছুমান এনেকাও কৈ প্ৰশ্ন আহিল অসমীয়া মানুহ যদি দুইজন নিজৰ মাজত মাৰামাৰি কৰে তেতিয়া এজনে যোনে বড়োৰ লগত ভাল হি কয় এই মই কিন্তু বড়ো ল'ৰাবিলাকৰ লগত ভাল মই মাটি আনিম কিন্তু বুলি নিজৰ মাজতে দম দিয়ে এনেকালৈকে হৈ গ'ল তো এতিয়া সেই কাৰণে মানুহ এজন মানুহ ভয় খুৱালে কেনেকৈ হ'ব মানুহটো চবেই সমান মানুহটো বাঘ নহয় এতিয়া এই মানৱ সমাজটো শান্ত সুস্থ এটা সমাজ গঢ়িবৰ কাৰণে উগ্ৰপন্থী সমস্যাটো আমি স্থায়ী সমাধান কৰিলোঁ এতিয়া উগ্ৰপন্থী সমস্যা স্থায়ী সমাধান হৈ গ'ল এতিয়া নেক্সট আমি কি কৰিম আমাক উন্নয়ন লাগে আৰু সেই উন্নয়নৰ কাৰণে আজি সংস্থাপনৰ কথা উন্নয়নৰ কথা সেইখিনি আমি ঠিক কৰিছোঁ আৰু UPPL চৰকাৰ অহাৰ লগে লগে আমি কৈছোঁ কি যিমানখিনি আমাৰ ইয়াত দুখীয়া মানুহৰ কাম আছে সেইটো আমি সবচে ফাৰ্ষ্ট কৰিম কাৰণ ৰাস্তা ঘাট দলং সেইটো আমাৰ চিন্তা কৰিব লগা নাই নকৰা কাৰণেহে হোৱা নাই কৰিলে হৈ গ'লহেঁতেন আজি বাক্সা ওদালগুৰিবিলাকত কাম হোৱা নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই জিলাবিলাকক অলপো গুৰুত্ব দিয়া নাই কিবা এটা কথা কোৱাৰ কাৰণে এই গাঁৱৰ পৰা EM এজন আছিলে EMটোকে কাটি দিলে মানে দাদাগিৰি চৰকাৰ চলায় তো এই কাৰণে আজি দাদাগিৰি মানুহক যদি ঠিক কৰিব লাগে দাদাগিৰিয়ে লাগিব কিন্তু মই দাদাগিৰি নহয় মই মানুহক খং কৰি ধমকি দি ঠিক কৰিব নিবিচাৰোঁ মই মৰম কৰিয়ে ঠিক কৰিব বিচাৰোঁ গতিকে এই সময়ত মদ ভাং খাৱাৰ চৰকাৰ বহুত দিন চলিল আমাক এতিয়া পৰিৱৰ্তন লাগে আমাৰ ঘৰৰ ডেকা ল'ৰাবিলাক আপোনালোকে নিজৰ মানে কি কয় হাৰ ভাঙি টকা পইচা খৰচ কৰি BA MA পাছ কৰালে সেই ল'ৰাবিলাকক সংস্থাপন দিব লাগিব আৰু ইয়াৰ লগতে আপোনালোক মহিলাসকল বিশেষকৈ আমাৰ মহিলাসকলক আমি চাব লাগিব কাৰণ ঘৰত কি হয় ৰাস্তালৈকে আমি ঘৰত সোমোৱাৰ ৰাস্তাৰ পাৰ হোৱাৰ লগে লগে ঘৰত 75% 75% কাম কিন্তু মহিলাৰ পুৰুষৰ কাম নাই ঘৰৰ ভিতৰত ঘৰত মানে পুৰুষে জিৰণি ল'ব যোৱাৰ নিচিনা বাকী কামখিনি মহিলাৰ কিন্তু সেই মহিলাৰ পকেটত পইচা নাই সেইকাৰণে কেতিয়াবা বেমাৰ হ'লে বহুত দিন ঔষধে খাবলৈ নাপায় কিবা আলহী আহিছে বিস্কুট কিনিব লাগে কিবা কিনিব লাগে ফোন কৰি থাকিব লাগে ৰখি থাকিব লাগে কি কিনিম না নিকিনিম তেতিয়া যেতিয়া পইচা দিয়ে তেতিয়াহে কিনিব পাৰে সেইকাৰণে মহিলাসকলৰ যিটো উপাৰ্জন সেইটো অলপ হ'লেও আগত আহিব লাগিব যিকোনো কাম মহিলাসকলে কৰিব পাৰে নিজৰ ঘৰখনৰ স্বাৰ্থত ইয়াত কেইজনমান আমাৰ বাইদেউ আছে তেখেতসকলে চব্জি বিক্ৰী কৰিবলৈ যায় মই বহুত দিনৰ পৰা চিনাকি আছে চব্জি বিক্ৰী কৰা এইটো বেয়া কাম নহয় এইটো ভাল কাম কিন্তু এই যে মই সামাজিক কাম কৰিবলৈ আহিলোঁ আজিৰ পৰা 10 বছৰ আগত এটা নিশা মোৰ এটা ঘটনা হৈছিলে মই কোকৰাঝাৰৰ পৰা ট্ৰেইনত আহি ৰাতি 3টা বজাত 2:30 বজাত মই ট্ৰেইনৰ পৰা নামিছিলোঁ ৰঙিয়াত মই য'ত থাকোঁ ষ্টেচনৰ পৰা 2.5 কিলোমিটাৰ 3 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে ৰাতি ৰিক্সা নাপায় মই ৰাতি 12টাত কোকৰাঝাৰৰ পৰা ট্ৰেইনত আহিছোঁ নামি পেলাই ট্ৰেইন ষ্টেচনত মই মুখ ধুই আছোঁ ওদালগুৰি ছাইডৰ পৰা ৰাঙাপাৰা ছাইডৰ পৰা তেতিয়া MG ট্ৰেইন বুলি কয় এই ডাঙৰ নহয় BG সৰু ট্ৰেইন আছে সেই ট্ৰেইনত মহিলাবিলাকে বহুত চব্জি লৈ আহে আমাৰ বড়ো মহিলাবিলাক কচু লৈ আহে শাক পাচলি লৈ আহি পেলাই ইয়াৰ পৰা গুৱাহাটীত নিয়ে বিক্ৰী কৰে আকৌ যায় আকৌ মানে গুচি যায় পইচা লৈ পেলাই তো সিদিনা নিশা কি হ'ল 2:30 বজাত মই মুখ ধুই আছোঁ আৰু মহিলাসকলে ট্ৰেইন ৰাখি থৈছে ইয়াৰ পৰা চব্জিবিলাক নামাই আছে এজন পুলিচে গৈ পেলাই এজন মহিলাক লাঠি দি পিছফালে কুবাই আছে কি মহিলা মানুহকে কুবাই আছে তো মই দেখিলোঁ তাত দেখি পেলাই মই অলপ সময় চালোঁ কি কৰি আছে পিছত সি মানে পিছফালে মহিলাটো হালি পেলাই বস্তুবিলাক উঠাই আছে কিন্তু পিছফালে কুবাই আছে আৰু কৈ আছে পইচা দে বুলি পেলাই তো মই ওচৰত গৈ পেলাই সুধিলোঁ কি আপুনি এইটো কি কৰি আছে কি আপুনিতো মহিলা মানুহক এনেকৈ কৰিব নাপায় আপুনি কি কৰিছে তেতিয়া সি মোক ক'লে কি তুমি কোন হয় তুমি এনেকৈ মোক মাতিবলৈ কোন হয় বুলি কেনে মই কৈছোঁ মোক কোন এইটো বাদ দিয়ক আপুনি এনেকৈ কিয় পিটি আছে এইটোতো নোৱাৰে নহয় আপুনিতো কোন হয় আপুনি পুলিচহে ইয়াত যদি বোমা আনিছে আপুনি চেক কৰক ইয়াত যদি বেয়া বস্তু আছে আপুনি চেক কৰক এৰেষ্ট কৰক কিন্তু আপুনি পিটি আছে কিয় সেইটোতো কৰিব নাপায় নহয় পিছত 2জন হ'ল 3জন হ'ল পুলিচ মই অকলে বহুত কাজিয়া লাগি গ'ল তাতে
এই কাজিয়া হৈ থকা সময়ত তাৰে এজন সাব ইন্সপেক্টৰ আহি পালে RPFৰ তেখেতে মোক চিনি পায় তো তেখেতে ক'লে কি বড়ো সাহেব ইমান ৰাতি ক'ৰ পৰা ওলাল মই কৈছোঁ ট্ৰেইনৰ পৰা নামিছোঁ ঘটনাটো কি হ'ল মই কৈছোঁ যে ই মানে মহিলাক হাত উঠাইছে ইয়াক আপুনি এৰেষ্ট কৰক ছাছপেণ্ড কৰক নহ'লে কিন্তু মই মানে কেছ দিম ইয়াৰ ওপৰত বুলি পেলাই তাৰপিছত সি মানে বুজাই আজাই লৈ গ'ল তাৰপিছত মই মহিলাসকল 11জনমান আছিলে তেখেতসকলৰ লগত অলপ কথা পাতিলোঁ মই তাতে সৰুকৈ চাহ দোকান আছে চাহ তাহ খাই একেলগে মই প্ৰায় 20-25 মিনিট মই মহিলাসকলৰ লগত কথা পাতিলোঁ চবকো সুধিলোঁ ক'ৰ পৰা আহিছে কি আনিছে ডেইলি কিমান ইনকাম হয় মালিকজন কি কৰে এইবিলাক চব সুধিলোঁ মই মানে এনেকা ষ্টৰি পালে সুধি পেলাই ভাল পাওঁ আৰু কিবা অলপ সহায় কৰিব পালে মই ভাল পাওঁ কাৰণ ময়ো বহুত গৰীব মানুহ গৰীব ঘৰৰ পৰা আহা তো মই তেখেতসকলক সুধি গম পালোঁ কি কিছুমান আছে মহিলা বহুত কম বয়সৰ তেখেতসকল 16 বছৰ 15 বছৰত বিয়া হোৱা আৰু প্ৰায় 20 বছৰত দুজন ল'ৰা ছোৱালী জন্ম দিছে এতিয়া ৰিজাৰ্ভত থাকে কাম কৰিবলৈ একো নাই তেখেতসকলে কি কৰিছে চব্জি বিক্ৰী কৰিবলৈ আনিছে এজন মহিলা মই গম পালোঁ কি তেখেতৰ মানে যিটো আছে ছোৱালী সেইটো মাত্ৰ 7 মাহ হৈছে 7 মাহৰ ছোৱালী ডিচেম্বৰ মাহত যিটো মানে বহুত ঠাণ্ডা এই ছোৱালীটোক এৰি পেলাই চব্জি লৈ গুৱাহাটীত বিক্ৰী কৰিব আনিছে তো যি সময়ত মাকে নিজৰ সন্তানৰ বুকুত লৈ পেলাই ঠাণ্ডাত শুই থাকিব লাগিছিলে সেই সময়ত চব্জি বিক্ৰী কৰিবলৈ আহিছে গুৱাহাটীত আৰু ই মানে পুলিচৰ কোব খাইছে মানে বহুত বেয়াকৈ তো এই ঘটনাটো মোক বহুত আমনি কৰিলে আৰু তাৰ পিছতে মই ঠিক কৰিলোঁ কি সমাজৰ কাৰণে কাম কৰিব লাগিব আজি কোনোবাই মোক বেয়া বেয়া গালি পাৰিছে কিবা কিবি কি কয় এইটো সমালোচনা কৰিছে এই কথাবিলাক মই একো দেখা নাই এতিয়া মোৰ চকুৰ আগত ভাই আছে কি এই মানুহখিনিক কেনেকৈ মানে উদ্ধাৰ কৰিব পৰা যায় বহুত বড় মহিলা আছে মদ বিক্ৰী কৰিবলৈ যায় কেতিয়াবা পুলিচে গাড়ী ৰাখে গোটেই মদটো মানে কাটি মানে পেলাই দিয়ে কিছুমান মানে গোটেই ৰাতিটো লকাবত সোমাই থৈ দিয়ে মহিলাবিলাকক তেনেকুৱা বহুত কাহিনী চলি আছে এইটো মানে আমি দেখা নাপোৱা আৰু বহুত কাহিনী আছে তো এতিয়া আমাৰ স্বাধীন ভাৰতত আমাৰ মহিলাবিলাক যদি এনেকা হ'ব লাগে আমাৰ কি আমাৰ লাজটো ক'ত থাকিব আমাৰ সন্মানটো ক'ত থাকিব যি মাসকলে যি আই বাইসকলে আমাৰ সমাজখন গঢ় দিছে ঘৰখন চাইছে তেখেতসকলৰ দুৰ্যোগত যদি আমি অলপো সহায় কৰিব নোৱাৰোঁ আমাৰ নিচিনা মানুহবিলাক ৰাজনীতি কৰি একো লাভ নহ'ব আৰু হিতুকে মই আজি অসমৰ ৰাজনীতিত দেখিছোঁ BTCৰ ৰাজনীতিত দেখিছোঁ কি যোনে পাইছে পাই আছে যোনে পোৱা নাই একো পোৱা নাই কিয় লাগে 1000 কোটি টকা আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজৰ কাৰণে হোটেল বনাইছে হস্পিটাল কিনিছে নিজৰ কাৰণে ক্ৰেছাৰ মেচিন বনাইছে বহুত জায়গাত তেখেতে বহুত সম্পত্তি গঢ়িছে কিয় লাগে এইবিলাক আমাক মৰিব কাৰণে মাত্ৰ 6 ফুট লম্বা 3 ফুট বহল মাটি লাগে খাবৰ কাৰণে মৰা যিদিনা মৰিম সিদিনালৈকে খাবৰ কাৰণে পইচা লাগে আমি পইচাবিলাক বান্ধি পেলাই স্বৰ্গত বা পাতালত নিব নোৱাৰোঁ আমি তো আজি এই কথাবিলাক উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে সমাজখনে বহুত কষ্ট পাব লগা হৈছে তো ইয়াৰ কাৰণে আমাক পৰিৱৰ্তন লাগে তো আপোনালোকে ভাবিব পাৰে কি আজি মানে তেখেতো আহি পেলাই বহুত ডাঙৰ ডাঙৰ কথা কৈছে কালি কামটো কৰিবনে নাই মই ৰাজনীতিটো এই কাৰণে মই এটা পাৱাৰ পলিটিক্স আৰু পইচাৰ পলিটিক্স হিচাপে লোৱা নাই এই ৰাজনীতিটো ৰাইজে সেৱা কৰাৰ কাৰণে এটা পদ হিচাপে লৈছোঁ আৰু মই কৈছোঁ কি 17 বছৰ BPFক চালে মাত্ৰ 5 বছৰ UPPLক চাওক আৰু এই 5 বছৰত দিনে নিশা সমান কৰি ৰাইজৰ কাৰণে কিবা কাম কৰিম বুলি ভাবিছোঁ আৰু সেই কামবিলাক অলৰেডি আমি হাতত লৈছোঁ তো সেই কাৰণে আজি বহুত মই দীঘলীয়া ক'ব নিবিচাৰোঁ আপোনালোকৰ যিবিলাক মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপ আছে টোটেল 20,000 আছে আমাৰ BTC এৰিয়াত এই সকলোকে ট্ৰেইনিং দিব লাগিব আপোনালোকে উপাৰ্জনত আহিব লাগিব মহিলাসকল বহুত আগবাঢ়ি গৈছে মণিপুৰত কিছুমান মহিলা খেতিয়ক আছে এণ্টাৰপ্ৰিনাৰ আছে তেখেতসকলে একদম নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত গৈ পাইছে এজন মহিলা আছে ছাগলী পালক সি মানে বহুত দুনিয়াত মানে তাক চবে জানে এতিয়া মণিপুৰত আমি এতিয়া সেই কামবিলাক কৰিব লাগিব বুৱা কাটা কৰা কোনোবা কণী প্ৰডাকশ্যন কৰা ছাগলী প্ৰডাকশ্যন কৰা মাছ প্ৰডাকশ্যন কৰা যি কাম পাই আমি কৰিব লাগিব কামটো খালি সন্মানজনক হ'ব লাগে আপুনি মানে এই কামবিলাক কৰিব লাগিব আৰু সেইখিনি কৰিবৰ কাৰণে আহিছোঁ গতিকে আপোনালোকৰ লগত আলোচনা কৰিম কি আপোনালোকে কি কাম কৰিব বিচাৰে আপোনালোকে ঠিক কৰক
যদি বোৱা কাটা কৰে সিটোও কৰিব পাৰে, কিবা এটা বেলেগ কৰিব পাৰে সিটোও কৰিব পাৰে, কৰাত কোনো অসুবিধা নাই। আজি যদি ৰাতিপুৱা ওলাই যায় ৩-৪ ঘণ্টা যদি চব্জি বিক্ৰী কৰি ১,০০০ বা ৫০০ টকা ইনকাম কৰি আনিব পাৰে, আৰু গধূলি যদি ক'ৰবাত যাই পেলাই পিঠা বিক্ৰী কৰি আৰু ৫০০ আনিব পাৰে, তাৰ ১,০০০ টকা হৈ গ'ল। গতিকে ১,০০০ টকা ২০ দিনো যদি কাম কৰে ২০,০০০ টকা, ১০ দিন ঘৰৰ কাৰণে সময় দিয়ক, ১৫ দিন যদি কাম কৰে ১৫,০০০ টকা। আজি মটঙা চকত যাওক, আপুনি চাহ দোকানত ভাল চাহ খাবলৈ নাপায়। সেইকাৰণে মই ঠিক কৰিছোঁ, আমাৰ চৰকাৰ আহিলে আমি মানে প্ৰায় ১০০খন চাহ দোকান দিম। চাহ দোকানটো ইনকাম কৰিব নহয়, আপোনালোকে কোনোবা দিব, ট্ৰেইনিংটো আমি দিম। এটলিষ্ট গিলাচটো চাফা হ'ব লাগিব, ৰিজনেল প্ৰাইচ, ভালকৈ চাহটো বনাব লাগিব, পিঠা বিস্কুট যি খুৱাই এইটো চাফা চুফা হ'ব লাগিব, যাহাতে মানুহৰ পেটৰ বেমাৰ নহয়। এতিয়া চাহ দোকানত ইমান লেতেৰা পেতেৰা খাই পেলাই বহুত মানুহ পেটৰ পাথৰ হৈছে, গেষ্ট্ৰিক হৈছে, বেমাৰ হৈছে, সেইবিলাক ঠিক কৰিব লাগিব। আমাৰ তামোলপুৰতে কমচে কম 10টা ভাল পিঠা দোকান চলে, ঘুগুনি দোকান চলে দিলে। এই কামবিলাক আমি কৰিব পাৰোঁ, এই চকবিলাকত আমি এইবিলাক কৰিব পাৰোঁ। কিবা এটা কৰিব লাগে, বহি থাকিব নালাগে, কিবা এটা কৰিব লাগে। আৰু আমাৰ ইয়াত বহুত মাটি বাৰী আছে, এতিয়া ধান খেতি কৰিব, তাৰপিছত একোৱেই নাই। এই বস্তুবিলাক আমি ঠিক কৰিলে আমাৰ অৰ্থনৈতিকভাৱে উন্নয়ন হ'ব। তো आङो असमियादोनो बिराद गोलाव बुंबाय, बयबो असमिया बुजिखायो होननानै। दा खोथाया जाहैबाय, बे तामुलपुर होनना बुङोबा जोंहा बर' मैखोम एरिया, बे निज देफिलि एरियाया बर' मैखोम एरिया। ओरै गलबारिनिफ्राय लानानै बे गासैबो गामिफ्राव गोदोनिफ्रायनो माने हारि हिसाबै जोबोद मोजाङै रायजो जाबोदों। नाथाय सम थांनाय लोगो लोगोनो हा हुआ जोबोद खमायलांबाय। साबा साब्रै फिसालानि गेजेराव रानलायलायबाय, हाया खम जाबाय, आरो बिनि फिसाला जाबावबाय, आरो रानबाय, आरो हाया खम जाबाय। मावनाय दांनायनि हुदा बारा गैला, एसे लेखा फरायबाय, जोंनि सेंग्राफ्राबो मोजाङै खामानि मावला, बिफाफ्राबो गिनानै थिनला, माने एसे दादागिरि जाबाय नालाय लाइमोनफ्रा, मोनसे समाव सोमावसारबायबो, सिलायलाबायबो, दानिया गिलायलांबाय बिमा बिफाफ्राबो, मायबा बुंबा आंखौनो एसे माबा खालामगोन नामा होननानै। उनाव थांनानै दायो सेंग्राफ्रा मा जाखो, खामानि मावै जालांबाय। दा बेवहायनो जोंहा बिमाया मटर लामायाव अन्थाइ बुख्रुबनो थाङो, बिमाया मैगं फाननो थाङो, बिमाया सेरेब फाननो थाङो, नाथाय फिसालाया मोजां लंपेन्ट सला गाननानै गिदिंबाय थायो। आरो फिसाइफ्रा किसुमान जायगायाव जेरावबो नङा, किसुमान जायगायाव सानसेया केराम गेलेयो, सानसेया माने जौ लोङो, किन्तु बिसिफ्रा बिराद खस्थ' खालामना खामानि मावो। दा नैबे ओनसोलाव बे जाथ'वाखै, गुबुन गुबुन जायगायाव आं बेखौ नुबोनानै बुंदों। दा नंखायनो नैबे सम थानायावनो जोङो मोजां खालामनांगोन। जोंनो मा नांगोन, मोनसे गोग्गो समाज। समाजा गोग्गो जानांगौबा बिनि समाजखान्थिया थिग जानांगोन, बिनि रांखान्थिया थिग जानांगोन, बिनि धोरोम सिबिनाया थिग जानांगोन, आसार खान्थि रिति नितिया थिग जानांगोन, आरो बे समाजा जोबोद हार्ड वर्किं, खस्थ' खालामनो हाग्रा जानांगोन। जोङो मुलुगाव नुनाय नङा नोंथांमोना, बबेबा मोनसे समाजा बिराद आराम संसार जादोनो, बेबायदि समाज जेरावबो गैया। दा बर' हारिया मोजां मोनसे सम, मोजां मोनसे थासारि लाबोनांगौ होननानै 33 बोसोर सोमावसारबाय। बेवहाय माने 5,000निख्रुइ बांसिन मानसि थैबाय। दा दिनै जोङो BSc BTCनि उनाव BTR मोनबाय। दा बे मोननायखौ जोंनि खन्थला माराय गामि एबा बर' गामिनि रायजो राजाफ्रा बे जों जे मोनबाय थादों, दिनै मोनलायबायनो, गाबोन मोनलायबायनो, समफोर मोनलायबायनो, बे मोननायफोरखौ जोङो जोंनियाव जों साननो हादोंना हायाखै, जोंनियाव माबाफोर नांफैदोंना नांफैयाखै बारहावाया, जों जे मोनबाय। दा मानोना आं बिनिखायनो सोंदो जे गरिबा गरिबानो जाना दोङो, मोनजा रोङैयानो जाना दङ। माबा मोनसे मोनदोबाथ' आंनियावबो फैनांगो, नोंनियावबो फैनांगो। दा बे दाबो फैयाखै। दा नंखायनो दिनै आङो राजखान्थियाव फैनायनि गुबै जाहोनानो जाबाय, गोबां लाइमोनफोरजों लोगोसे आंबो फैनायनि जाहोनानो जाबाय कि बै जोंनि आइ आफा रायजो राजाफोरनो नंगुबै ओंथियाव एसे जौगानो थाखाय जोङो खामानि मावनांगोन। आरो बे खामानि मावनांगौबा गोसोआ गोथार जानांगोन, मानसिफोरखौ अननो हानाय, मानसिफोरनि जेंनाफोरखौ बुजिनो हानाय, मोनसे कमिटमेन्ट थानाय सिन्तानि मानसि जानांगोन, अब्लासो जोङो बेखौ जौगाहोनो हागोन। दा नंखायनो जोङो मोनसे गोरोबथा खालामबाय, NDBनि जेंनाया जोब्बाय, दिनै NDBनि सेंग्राफ्रा न'आव फैनो हानाय जाबाय, बिसोरनि केसफ्रा लासै लासै मोनसे मोनसे जोबलांसिगोन, बिसोरो अनसुंथाइ मोनसिगोन गभर्नमेन्टनिफ्राय रिहेबिलिटेसन। बेजों लोगोसे जोङो माखासे कलेज मोननो हादों, इउनिभार्सिटि मोननो हादों, जौगानायनि गोबां फैसाफोर पेकेजफोर जों मोननो हादों। दा बैफोरखौ जोङो जेला मोगथाङाव लाबोनानै आइ आफा रायजो राजानि थाखाय खामानिफोरखौ मावफुंगोन, अब्लासो जोंनियाव जौगानाया फैगोन।
दा नंखायनो मानगोनां रायजोफोर नैबे समाव जोङो गुसु मेलेमजों साननांगोन बांद्राय गुदुं खालामनानै लाब गैया मानोना 30 बोसोराव जोङो मेलेमखौ गुदुं खालामना खामानि मावबोनानै हारि जौगानायनि हाबाफारिया थालांबाय दा बेनिखायनो नैबे समाव जोङो हारि जौगानायनि खामानिखौ मावनांगोन आरो जोंनि लाइमोनफोरखौ जायफोरा स्कुल कलेज गारनांबाय थाखा फैसा गैयिनि बिसोरखौ मदद खालामनांगोन जायफोरा कलेज इउनिभार्सिटियाव फरायना दङ बिसोरखौबो जोङो मदद खालामनांगोन आरो स्कुल कलेजनि बाहेराव जायफोरा ओरैनो बेरायलाबायनानै दङ बिसोरनोबो जों माबा नङा माबा लामा होनांगोन जाहाथे बिसोरो मोजाङै मानसि बायदियै थांना थानो हायो आबाद थिलिफोरखौ जोङो खेबथाम आबाद मावनो हानाय खालामनांगोन ओंखायनो VCDC अफिसफ्राव जेसेबां जोङो अफिस दङ बेवहाय स्किल ट्रेनिं सेन्टार माबा माबि सोलोंनो हानाय ट्रेनिं सेन्टार खालामनांगोन आरो आबादारिफोरनि थाखाय ट्रेक्टर लाबोना दोनफैनांगोन माइ हाग्रा मेसिन लाबोना दोनफैनांगोन जाहाथे आबादखौबो जों मावनानै मोजां मोनो मैगंनि बेगर मोजां जोलैफोरखौ मोननाय बाजारफोराव लांनो हानायनि लामाफोरखौ खालामनांगोन अब्लासो जोङो जौगागोन दा बेबायदि गोबां खामानि दङ जोंहा मावनो बिनि थाखायनो दिनै राजखान्थिखौ जोङो सोलायनाय लाबोनांगोन दा आं नोंथांमोनखौ गोलाव बाथ्रा बुंनो सानाखिसै दिनै बयबो खौसे जानानै हारियाव सोलायनाय लाबोनांगोन 17 बोसोर जोङो BPF खौ नायबाय सानसे साननै नङा 17 बोसोर नायबाय मालाबा एबार मावाखिसै नेक्स्टआव मावगोन उननि बोसोराव मावगोन एबार मावाखिसै फैगौ खेबसेयाव मावगोन बेबायदि नायै नायै जोङो 17 बोसोर नायबोबाय नाथाय जों साननाय लुबैनाय बायदियै गोबां खामानिया जाफुङाखिसै दा दिनै गामियाव हाबफैनानै जोबोद दुखुनांथाव गुबुन जायगाफ्राव गामि गामि माने पेभार्स ब्लक पाक्कानि लामा जाजोब्बाय जोंनि गामियाव दाबो माने गामिया ओरैबायदि गाज्रि अबस्था दा बेफोरो मावनो हायै नङा मावनो हानाय गोजा किन्तु मावग्राफ्रा मावैनि थाखाय बे खामानिया गोग्लैनानै दङ ओंखायनो आङो थिग खालामदों कि बे समष्टिखौ जेरैखि जाया आदर्श समष्टि बानायनांगोन नोंथांमोननि मदद नांगोन आङो गोलाव बाथ्रा बुंला ओंखाम संनोबो जाबाय लेट जालायलांबाय नोंथांमोन बयबो मोजाङैनो था इलेक्सनाव सोरनो भट हो बेखौ आं बुंलायलायला जोंहा लिडारफ्रा बुंबाय थाखादों दा बयनिसिमबो आङो साबायखर बावबाय आरो इयुनाव लोगो मोनगोन इसोरा नोंथांमोनखौ मोजाङै लाखिथो इलेक्सना माला जागोन मिथिया मास मोननै मोनथाम मास मोनसे मोननैनि उनाव जागोन बायदि मोनदों जोङो दा बेनिखायनो नोंथांमोना जाहाथे बयबो गोसो हमथानानै गावबा गाव नखर संसारनि खामानि मावनायजों लोगोसे राजखान्थि सोलायनायनि थाखाय बयबो बाहागो लायो आं बेखिनिखौनो बुंबाय बयनिसिमबो साबायखर बावबाय পদক্ষেপত সকলোলৈ ধন্যবাদ জনালো আপোনালোকক ঈশ্বৰে ভালে ৰাখক ধন্যবাদ बेवहाय दानि बे गामियाव थांनायाव रायजो राजाफ्रा रायलायदों कि बे ओनसोलावबो गोबां सोमाव सारबोबाय गोदो गोदायनिफ्रायनो नाथाय जौगानांगौबा माबा नङा माबा मोनसे फसंथान नांगौ होननानै दा बेखौनो जोङो सानदों रायलायदों कि जोंहा ओरै गरेस्वराव ब्लक दङ आरो तामुलपुराव ब्लक दङ ओंखायनो नैबे देवखुसि ओरै जिखिनि जोंहा मैखोम एरिया दङ कावरुबाहा बे ओनसोलखौ लाजोबनानै खाथि खाला बहाबा मोनसे ब्लक मोनसे गायसननांगौ होननानै जों सानदों आरो सरकार फैयोबा जों बे खामानिखौ मावनो नाजागोन गोजोन्थों Republic News, impartial, authentic.